হাই এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে ভালেই চাগে। মোৰো ভালেই। আজি দিনটো কিনো কৰোঁ তাকে ভাবিলোঁ এটা সৰুকৈ ভিডিঅ' কৰি থওঁ আৰু আপোনালোককো শ্বেয়াৰ কৰোঁ। এইকেইদিন বতৰটো ইমানে বেয়া নহয়, অকল বৰষুণ আহিছে। এয়া দেখিছেনে? আকৌ বৰষুণ আহিব লৈছে আৰু লাহেকৈ। আজি দিনটো কি কৰোঁ তাকে চাই থাকক ভিডিঅ'টো। ফাৰ্ষ্টতে মই এতিয়া হেয়াৰ হাইলাইট কৰিব লৈছোঁ। তাৰ বাবে মই চুলিকেইডালত যিকেইডাল চুলি মানে হাইলাইট কৰিব সেইকেইডাল ধুই লৈছোঁ আৰু চুলিকেইডাল এতিয়া ক্ৰীম এপ্লাই কৰা হৈ গৈছে। বাৰু মই দুইজনে ক্ৰীমখিনি এপ্লাই কৰিছোঁ। ক্ৰীমখিনি এপ্লাই কৰাৰ পিছত আমি পেপাৰখনে ৰোল বনাই পিনি চুলিখিনি 10 মিনিটছমান ৰাখি দিম। বেছি সময়ো নাৰাখোঁ। বেছি সময় ৰাখিলে চুলিখিনি কালাৰটো অলপ বেছি পাতল হৈ যাব পাৰে। চ' আমি বেছি দেৰি ৰখা নাই। এয়া দেখিছেনে? অলপ দেৰি থাকিবলৈ দিছোঁ আৰু মাজে মাজে চেক কৰি আছোঁ। আমি যিবিলাকত লগা নাই আমি আৰু অলপমান ভালকৈ লগাই দিছোঁ। দেখিছে এতিয়া হেয়াৰখিনি আমাৰ লগোৱা হৈ গ'ল। লগা ভাবিছে আমি হেয়াৰখিনি ৱাছ কৰাৰ পিছত ড্ৰায়াৰ ড্ৰাই কৰি দিছোঁ। কালাৰটো বহুত ধুনীয়াকৈ ওলাই গৈছে। দেখিছেনে? এয়া দেখিছেনে? বাকী চুলিখিনিতো যিহেতু পানী অকণমান পৰিছে, চ' আমি বাকী চুলিখিনিও ড্ৰায়াৰে ড্ৰাই কৰি দিছোঁ। এয়া ফাইনেল লুকছটো দেখাই দিছোঁ আপোনালোকক। চাই থাকক ভিডিঅ'টো। নেক্সট আমি আৰু এটা হেয়াৰ ডিজাইন দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। এয়া বাই চুলিখিনি ছেকশ্যন কৰি লৈছে। ছেকশ্যন কৰি লোৱাৰ পিছত চুলিখিনি এয়া দেখিছেনে? ভি কাট কৰি আছে। চুলিখিনি ভি কাট কৰা হৈ গৈছে। তো আমি হোৱাৰ পিছত চুলিখিনি ড্ৰায়াৰে ড্ৰাই কৰি দিছোঁ। এয়া ড্ৰায়াৰ ড্ৰাই কৰি দিছোঁ। এয়া ফাইনেল লুকটো চাওক, ইমান ধুনীয়া লাগিছে। ভিউটো বহুত ধুনীয়াকৈ দেখি গৈছে। তাৰপিছত আমি এতিয়া আৰু এটা হেয়াৰ কাট দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো হৈছে চিম্পুল, এইটো ষ্ট্ৰেট হয়। হেয়াৰ ষ্ট্ৰেট কাট বাই কাটি আছে। দেখিছেনে? তাই চুলিখিনি আচলতে বহুতেই ধুনীয়া আছিলে। এতিয়া আমি চুলিখিনি আকৌ চেম একেধৰণে আমি ড্ৰাই কৰি দিছোঁ। এয়া হৈ গ'ল ষ্ট্ৰেট কাট। আমাৰ ফালে কৈ দিয়া। তোমাৰ ইয়াত আহি কিনে ভাল লাগিছে আৰু চুলি ডিজাইনটো কেনেকুৱা লাগিছে? থেংক ইউ। এয়া দেখিছেনে? আন এটা হেয়াৰ ডিজাইন। এইটো মোক বাই কৰি দিছিলে। কেনেকুৱা লাগিছে বাৰু জনাবচোন কমেণ্ট কৰি। মোৰ আচলতে বহুতেই ভাল লাগিছিলে। আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাবচোন। যিহেতু আজি আমাৰ দাদাৰ বাৰ্থডে, আচলতে আমি সকলোৱে মিলি পিনি তাক ছাৰপ্ৰাইজ দিলোঁ সি গম নোপোৱাকৈয়ে। আচলতে কোনোবাই কাৰোবাক ছাৰপ্ৰাইজ দিলে বহুতেই ভাল লাগে। চাই থাকক ভিডিঅ'টো। কেক কটা হৈ গ'ল আৰু এফালে ভাইটিয়ে এইফালে টিভি চোৱাত পুৰা ব্যস্ত।
এয়া আমি সকলোৱে মিলি খানা খালোঁ। আচলতে ঘৰত এনেকুৱাবিলাক সৰু চেলিব্ৰেশ্যন হৈ থাকিলে মোৰ খুবেই ভাল লাগে। বিয়াই হওক বা বাৰ্থডে হওক, এনিভাৰ্চাৰী হওক, খুব ভাল লাগে। আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আকৌ আহি আছোঁ অন্য এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। থেংক ইউ।